নমস্কাৰ বন্ধুসকল আজি SSLC এক্সামৰ এটা বিগ আপডেট আহিছে 2026ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ক্লিপ ভাইৰেল হৈছে আৰু ভাইৰেলটোত দেখা গৈছে 10 এপ্ৰিলত মেট্ৰিকৰ পৰীক্ষাৰ কথা কৈছে চাও আহক মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বিহুৰ আগত নে বিহুৰ পিছত 10 এপ্ৰিল মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিল থেংক ইউ পাছ কৰাই দিব বন্ধুসকল সঁচাকৈ 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিবনে আমি যদি চাও 9 বা 15 তাৰিখে আমাৰ বিহু আৰু ইলেকশ্যন পৰিছে 9 তাৰিখে ইলেকশ্যন আৰু প্ৰায় 15 তাৰিখে আমাৰ বিহু সো ইয়াৰ মাজতে মেট্ৰিকৰ ৰিজাল্টটো SSLC ৰিজাল্টটো দিয়াৰ সম্ভাৱনা আছেনে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে 10 তাৰিখে ৰিজাল্টটো আহিব তো আমি আগতো প্ৰেডিকশ্যন কৰিছিলোঁ 95% বা প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ যি বহি চোৱা কাম কাৰণ 27 ফেব্ৰুৱাৰীৰ পাছৰ পৰাই আমাৰ বহি চোৱা কাম আৰম্ভ হৈছিল আৰু আৰম্ভ হোৱাৰ পাছত এতিয়া তোমাৰ প্ৰায় সম্পূৰ্ণ হৈছেহি কিছুমানে কয় এই মাহত দিবা মাৰ্চ মাহত যাব তেনেকা নহয় কাৰণ HSLC মানে মেট্ৰিক পৰীক্ষাৰ যি পেপাৰ আছে প্ৰায় শেষ হৈছে SS হায়াৰ সেকেন্ডাৰী শেষ হোৱা নাই যদি সঁচাকৈ শেষ হৈ গ'ল মেট্ৰিক পৰীক্ষা তেতিয়াহ'লে এপ্ৰিলৰ প্ৰথম সপ্তাহত বা মুখ্যমন্ত্ৰী ছাৰে কোৱাৰ মতে 10 এপ্ৰিলত ইলেকশ্যনৰ 5 দিনাই দিব পাৰে বা এপ্ৰিল মাহতে প্ৰায় কনফাৰ্ম এইটো যে এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্ট দিব পাৰে সম্ভাৱনা অধিক পুৰা 100% যদি এপ্ৰিল মাহত দিয়ে তেতিয়া প্ৰায় প্ৰথম সপ্তাহত দিব ইলেকশ্যনৰ আগতে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে 10 এপ্ৰিল 11 এপ্ৰিল বা কিবা এটা এপ্ৰিল মাহৰ ইলেকশ্যনৰ পাছতে বিহুৰ আগতে ৰিজাল্টটো আমি শুনা পাম কাৰণ আমি ৰিজাল্টটো শুনা পাম কিয় কাৰণে কাৰণ আমাৰ প্ৰায় মেট্ৰিক পৰীক্ষাৰ যিবোৰ পেপাৰ আছিলে 95% বা সম্পূৰ্ণই হ'ব লৈছে পুৰা যিবোৰ মানে পেপাৰ চেকিং কাম প্ৰায় সম্পূৰ্ণ হ'ব লৈছে সো আমি এপ্ৰিল মাহৰ যিকোনো এটা ডেটত প্ৰথম সপ্তাহত বা এপ্ৰিল মাহৰ ইলেকশ্যন যি 9 তাৰিখে ইলেকশ্যন আছে তাৰ পাছত আমি এটা বিগ আপডেট পাম অৰ্থাৎ ৰিজাল্টটো আমি আমাৰ এনাউন্স হ'ব বুলি আমি পুৰা প্ৰেডিকশ্যন কৰিব পাৰোঁ আকৌ আমি এটা কথা জানিব লাগিব কেনেকৈ চাব পাৰিম আমি আমাৰ ৰিজাল্ট চাবলৈ হ'লে আমি এছআপ ৰিজাল্ট এটা এপ আছে সেইটো আমি ডাউনলোড কৰি ল'ম ডাউনলোড কৰাৰ লগে লগে আমি দেখা পাম টু বি এনাউন্স চুন আছাম SSLC ৰিজাল্ট টু বি এনাউন্স চুন বুলি আমি পাম বা SEBA অনলাইন অৰ্গেনাইজেশ্যন বা ৰিজাল্ট আছাম এইবিলাক .com ৱেবছাইটত গৈ আমি চাব পাৰিম সাৰ্চ কৰি গুগলত গৈ পেলাই সো আমি এইবোৰ ৱেবছাইটৰ যোগেদি আমি আমাৰ ৰিজাল্ট চাব পাৰিম আমাৰ যি মেট্ৰিকৰ ৰোল নম্বৰ আছে সেইবোৰ আমি তাতে বহাই পেলাই আমি আমাৰ ৰিজাল্ট চাব পাৰিম আৰু আমি আমাৰ ৰিজাল্ট পাম সো বন্ধুসকল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে সদায় মনত ৰাখিবা এটা কথা লাইফত যে সকলো মানুহে সেকেন্ড চান্স পায় আৰু তোমালোকে এই SSLC এক্সামে আমাৰ চৰকাৰে বা আমাৰ বোৰ্ড যি SEBA এছাম বোৰ্ড আছে এই আমাৰ বোৰ্ডে আছাম বোৰ্ডে সদায় আমাক এটা সেকেন্ড চান্স দিব আৰু আমাৰ মেট্ৰিক পৰীক্ষা বা অৰ্থাৎ SSLC পৰীক্ষাত আমি সদায় এটা সেকেন্ড চান্স পাম আমি সেকেন্ড চান্স পাম যদিহে আমি এটা বা দুটা বা তিনটা সাবজেক্টত আমি ফেইল কৰোঁ বা আমাৰ বেয়া হয় তেতিয়াহ'লে আমি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিম উইদিন এ মান্থত আমি দিব পাৰিম আৰু তাৰ ৰিজাল্ট প্ৰায় জুন মাহতে ৰিলিজ হ'ব আৰু কম্পাৰ্টমেণ্টেল এক্সামত আমি এটা বা দুটা বা তিনটা সাবজেক্টৰ লগত যদি আমি বেয়া হয় তেতিয়া দিব পাৰিম বা তিনটা সাবজেক্টৰ ওপৰত হ'লে আমি দিব নোৱাৰিম তিনটা সাবজেক্ট বেয়া হ'লেহে আমি দিব পাৰিম আকৌ আমি সেকেন্ড চান্স পাম আমি আকৌ এটা এক্সাম দিবৰ কাৰণে সো তোমালোকে যদিহে তোমালোকৰ এটা বা দুটা বা তিনটা সাবজেক্টত তোমালোকৰ ৰিজাল্ট বেয়া হয় তে তোমালোকে একো চিন্তা নকৰিবা নেক্সট টাইম আমি আকৌ এটা সেকেন্ড চান্স পাম আৰু আমাৰ এটা ইয়েৰ লছ নহয় আমাৰ এটা বছৰ লছ নহয় আমি নেক্সট আকৌ অহা বছৰ আকৌ ৰখিব নালাগে এক্সাম দিবৰ কাৰণে সো আমি সেইটো ইয়েৰতে আমি এক্সাম দি গেট এডমিশ্যন ইনটু দ্য ক্লাছ 11th আমি 11th অৰ্থাৎ আমি 11th হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰত আমি আকৌ এডমিশ্যন কৰিব পাৰিম এই এক্সামটো দি পেলাই সো আমাৰ কাৰণে এইটো এটা গোল্ডেন চান্স বুলি আমি ক'ব পাৰোঁ কাৰণ আমাৰ এটা ইয়েৰ লছ নহয় সো আমি সেকেন্ড চান্স পাম সো তোমালোকে হতাশ নহ'বা নিজৰ ওপৰত ভৰসা ৰাখিবা যদিহে বেয়া হয় আৰু ভৰসা ৰাখা নিশ্চয় ভাল হ'ব মংগল হ'ব সকলো ষ্টুডেণ্ট অল দ্য বেষ্ট সকলোৰ বাবে ৰিজাল্ট ভাল হ'ব নিশ্চয় তোমালোকে শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিবা এনেধৰণৰ ইনফৰমেশ্যন মই দি থাকিম এডুকেশ্যন ৰিলেটেড ভিডিঅ' এৰি থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু বেল নটিফিকেশ্যন দবাই দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু লাইক কৰি দিবা এই ধৰণৰ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব